Like a Hellcat. Hello everyone, মই Porismita কিচেনলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি এটা মই ৰেচিপি ভিডিও লৈ আহিছো। আজি মই বনাম singara। হোটেলৰ দৰে ঘৰতে কেনেদৰে বনাব পাৰি মই হেয়াকে দেখুৱাম আজি। আহকচোন তেনেহলে ভিডিওটো আৰম্ভ কৰো আৰু হেকলৈকে চাই থাকিব। তেনেহলে এতিয়া মই বনাবলৈ আৰম্ভ কৰো। মই এটা বাটি লৈছো তাতে এটো কাপৰ জুখেৰে 2 কাপ ময়দা দিছো। এয়া 2 কাপ ময়দা দিছো আৰু সোৱাদ অনুসৰি নিমখ দিছো। কালজিৰা দিছো আৰু এতিয়া মই সেই চামুচখনৰ জুখেৰে 2 চামুচ মই দিছো ৰিফাইন তেল আৰু এতিয়া মই পানী অলপ অলপকৈ দি ময়দাখিনি ভালদৰে মঠি লম। এয়া মোৰ মঠা হৈ গৈছে। এতিয়া মই 10-15 মিনিটৰ বাবে ঢাকি ৰাখিলো। এয়া আলু পিটিকাখিনি মই পিটিকা কৰি ললো। এয়া পিটিকি লৈছো। গেছত এখন কেৰাহী উঠাই তাত 2 চামুচৰ জোখত ৰিফাইন তেল দিলো। তেলখিনি গৰম হোৱাত মই জিৰা দিছো আৰু এতিয়া দিছো আদা নহৰু পেষ্টটো অকনমান মই ভাজি লৈছো আৰু এতিয়া দিম সয়াবিনখিনি অকমান ডাঙৰ আছিল হেইভাবে মই কাটি লৈছো আৰু এয়া আলু দিছো। এখিনি মই এতিয়া ভালদৰে লৰাই লম। সোৱাদ অনুসৰি মানে প্ৰয়োজন অনুসৰি হালধি দিছো, সোৱাদ অনুসৰি নিমখ দিছো। এখিনি মই এতিয়া ভাজি লৈছো। বইল কৰি থোৱাই আছিল সেই কাৰণে অলপ ভাজিলে হ'ল। আৰু মোৰ এয়া ভাজি হ'ল। এয়া চকচোন একদম ধুনিয়া হৈ আছে আৰু এতিয়া মই বেলনাখনত অকনমান ৰিফাইন তেল সানি লৈছো। এতিয়া এটা এটাকৈ বেলি যাম। লাৰু কৰি লৈছো এটা। এতিয়া মই বেলিম। অকমান ডাঙৰকৈ বেলিছো আৰু মাজতে দুফাল কৰি দিম। এয়া কাটি দি পেলাই দুফাল কৰি দিছো। এই ধৰণে দুফাল কৰি লৈছো। এয়া লৈছো এফাল। এতিয়া মই দুটা মূৰ জইন কৰি লম। অলপ পানী হাতত লগাই ললে অলপ সুবিধা হয়। এতিয়া এনেকৈ জইন কৰি লৈছো আৰু ইয়াত এতিয়া আলু ভাজি সুমুৱাই দিম। এটা আলু এনেকৈ সুমুৱাই লৈছো আৰু এতিয়া হিটো মূৰে আৰু ইটো মূৰে লগাই দিম আকৌ। এনেকৈ অকমান ভাজ কৰি লৈছো আৰু এটা ইটো পিঠি আৰু হিটো পিঠি এনেকৈ কৰি লগাই ভালকে ফাক ৰাখিব নালাগিব নহলে পা ভাজোতে ভাজিখিনি ওলাই যাব পাৰে। এয়া এটা মোৰ হৈ গল বনাই। আৰু ইটো মই বনাই লৈছো। এইফালে কেৰাহীত তেল দি লৈছো। এতিয়া আকৌ এটা মই বেলি লৈছো। ডাঙৰকৈ বেলি ললো। আকৌ একে ধৰণে মই মাজতে দুভাগ কৰি লম। যিকেইটা মই আগতীয়াকৈ বনাই লৈছিলো সেইকেইটা তেলত দি দিছো। অকনমান লৰাই লৈছো আৰু আনফালে মই এয়া বনাইও আছো।
এয়া দুটা মোৰ আকৌ এনেকৈ আগৰটোৰ নিচিনাকৈ জইন কৰি লৈছোঁ এতিয়া ইয়াৰ ভিতৰত আকৌ আলু ভৰাই দিম ইটোৰ নিচিনাকৈ এয়াও ধুনীয়াকৈ ইটোৰ লগত ইটো জইন কৰি ল'ম এনেকৈ নিজৰ সুবিধা অনুযায়ী জইন কৰি ল'ব যাতে ফাক নাথাকে সেইটো মনত ৰাখিব এইটো এটা হৈ গ'ল আৰু মই সেইকেইটা ভাজি আছিলোঁ এতিয়া এইটো হৈ গ'ল সেইটো দি দিছোঁ তেলত আন এটা এইটো ধুনীয়াকৈ ৰঙচুৱা হৈ আহিছে হাই ফ্লেমত ৰাখিব নালাগিব গেছটো মিডিয়াম ফ্লেমত ৰাখিব লাগিব নহ'লে পা জ্বলি যাব পাৰে সেইকাৰণে ধুনীয়াকৈ মিডিয়াম ফ্লেমত ৰাখি ধুনীয়াকৈ ভাজি ল'ব আৰু এই দুটা মোৰ হৈ গ'ল এয়া চাওকচোন কিমান ধুনীয়া হৈছে আৰু আনকেইটাও মই একেধৰণে ভাজি লৈছোঁ মোৰ ৰেচিপিখন তৈয়াৰ হৈ গ'ল কেনেকুৱা লাগিছে বাৰু জনাব কিন্তু নাপাহৰিব যদি ভাল লাগিছে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰিব লগতে ছাবস্ক্ৰাইবো কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব আহিবলগীয়া ভিডিঅ' নটিফিকেশ্যনসমূহ আপোনালোকে আগতে পাই থাকে আৰু আজিলৈ মই ইমানতে বিদায়